নমস্কাৰ গুড মৰ্ণিং সুপ্ৰভাত সকলোকে পুনৰ এবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ পিছত আচলতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ বহুত 3 মাহ মানে হ'ল চাগে ভিডিঅ' বনোৱা নাই আৰু কোনো নেচাই যে কিটো বনাম আৰু কেইটামান মানুহে চাই আৰু তাৰপিছত সেইকাৰণে বনোৱা নাছিলোঁ আজি ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ তাৰপিছত এতিয়া সময় হৈছে ৰাতিপুৱাৰ 5টা বজাই নাই দেই আমি আছোঁহি মানে মোৰ মাৰ ঘৰত আছোঁহি আৰু বেটা মানে আজি নুশুলেই ৰাতি 2টামান বজাতে সাৰ পালে নুশুলে আমিও হোৱাই নাই মানে এতিয়ালৈকে তাৰপিছত সেইকাৰণে ৰাস্তালৈ ওলাই আহিব মানে পোহৰ হ'বলৈ ৰৈ আছিলে আৰু পোহৰ হ'ল আৰু আমি এতিয়া ৰাস্তাত আহিছোঁ চব কি ধুনীয়া পৰিৱেশ চাৰিওফালে একদম মানে সেউজীয়া ক'ত গৈছা তুমি বিৰাট ধুনীয়া আৰু তাৰপিছত আৰু মাৰ ঘৰত আহিছোঁ এটা বিশেষ কাৰণত আপোনালোকক দেখাই যাম বাৰু মই ভিডিঅ'টোৰ যোগেদি আপোনালোকে চাই থাকিব আৰু অকণমান মই এইফালে দেখাই দিছোঁ চাওক এইবোৰ পথাৰত মানে কঠীয়া ৰুলে ধান হ'ব আৰু এতিয়া একদম ৰাতিপুৱা হৈ আছে আমাৰ এই ককৈটোৱে কি কৰি আছে জান কি কৰি আছে হাই কোৱা আকৌ এইফালে চোৱা জান চোৱা হাই হেল্ল' বোলা এইফালে যাম সেই তাত আমাৰ নামঘৰটো আছে মানে ৰাইজৰ নামঘৰ তাৰপিছত এইফালে আমাৰ ৰাস্তাটো ঘৰৰ সেয়াই আৰু গাঁৱৰ পৰিৱেশ খুব ধুনীয়া একদম এইফালে ব'লা বেটি ঘৰলৈ যাম বেটি উঠাই নাই চাগে তুমি কেলে পানীত গছকিছিলা সেইকাৰণে হ'ল নুখুলে খুচিব ভৰিটো বয়ে যায় আৰু এতিয়া আমাৰ বেটিক ঘৰৰ পৰা উঠাই আনিলে বেটি মানে আমাৰ দাদা এজনৰ মানে ছোৱালী হয় বিৰাট ভাল পায় আমাৰ বেটাই এতিয়া তাক ঘৰৰ পৰা উঠাই আনিলে আৰু চেণ্ডেলযোৰ আজি মানে আমি ঘৰলৈ অহা মানে মাৰ ঘৰলৈ অহা কাৰণটো হৈছে এয়া আজি আমাৰ এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰা হ'ব মানে নামঘৰটো লোৱা হ'ব আৰু আজি নাম পাতিব এইবোৰ মানে বিশৃংখল হৈ আছে এতিয়া এইবোৰ কাপোৰ চাপোৰবোৰ লগাব আৰু এয়াই আৰু আজি নাম প্ৰসংগ কৰা হ'ব নাম পাতিছে আৰু নামৰ কিছু দৃশ্য দেখাম যদি পাৰোঁ এয়াই আৰু এইফালে আমাৰ এটা পুখুৰী আছে ইয়াত মাছ চাছ আছে আৰু তামোল গছ ঠিক আছে ভিডিঅ'টো চাই থাকক শেষৰলৈকে আৰু দেখাই যাম এতিয়া সময় প্ৰায় 8:30মান হৈছে আৰু এতিয়া নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিব তাৰপাছত 9:30মান বজাত নাম প্ৰসংগ হ'ব এয়া ভিডিঅ'টো চাই থাকক ৰাতিপুৱা হয় আৰু এইফালে আমাৰ ভাত ৰন্ধা হৈছে ভাত আৰু এজন আমাৰ খুৰা ওচৰৰ আৰু এইফালে ৰান্ধি আছে এনেকৈ
অকণমান তুলিবি বেটা গ'ল নহয় আৰু আমি নাম শেষ হোৱাৰ পাছত ভাত পানী খাই আৰু সেইবিলাক নেদেখালোঁ আপোনালোকক আহি দিলোঁ ঘৰলৈ আৰু সেইদিনা যিহেতু দেওবাৰ আছিলে আমাৰ ঘৰৰ ওচৰত এখন নতুন বজাৰ বহিছে দেওবৰীয়া বজাৰ তাতে সোমালোঁ সেয়াই আৰু আজিৰ ভিডিঅ'টো আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ